নমস্কাৰ আজি মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ এটা নতুন ৰেচিপি লৈ আপোনালোক সকলোকে মোৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই পুনৰ বনাবলৈ লৈছোঁ পটলৰ ৰোল। ইয়াৰ বাবে লৈছোঁ মই পটল কেইটা মই বইল কৰি লৈছোঁ। আলু লৈছিলোঁ কেইটামান, আলুকেইটা মই বইল কৰি লৈছোঁ আৰু বিলাহী এটা লৈছিলোঁ, বিলাহীটো মই বইল কৰি লৈছোঁ। ইয়াৰ লগতে এটা গোটাকৈ পিঁয়াজ ৰাখিছোঁ, এইটো কাটি লওঁ। আদা নহৰু অকণমান লৈছোঁ আৰু পনীৰ লৈছোঁ অকণমান। আৰু ইয়াৰ বাবে বাকীকেইটা ব্যৱহাৰ কৰা বস্তু হৈছে বেচন লৈছোঁ 1 কাপ, কৰ্ণফ্ল'ৰ লৈছোঁ 1 কাপ, কিন্তু মই প্ৰয়োজন মতে দিম। বেকিং লৈছোঁ আৰু মই লৈছোঁ জিৰা পাউডাৰ লৈছোঁ, ধনিয়া পাউডাৰ, গৰম মছলা অকণমান লৈছোঁ, নিমখ আৰু হালধি লৈছোঁ, অকণমান মই কালা জিৰা লৈছোঁ। এতিয়া মই এইখিনি পাছত দেখুৱাম। এতিয়া আৰু অকণমান লৈছিলোঁ মই কৰ্ণফ্লেক্সৰ গুড়ি আৰু ৰিফাইন তেল লৈছোঁ, মই প্ৰয়োজন মতে ব্যৱহাৰ কৰিম। এতিয়া মই প্ৰথমে পটলখিনি মাজৰ অংশটো উলিয়াই লওঁ। পটলখিনি বইল কৰি ৰাখিছিলোঁ, এতিয়া ইয়াৰ যিখিনি মাজৰ অংশ সেইখিনি মই চামুচ এখনেৰে উলিয়াই লওঁ। আহকচোন মই কেনেকৈ উলিয়াওঁ চাওঁ। এতিয়া মই পটলখিনি অন্য এটা পাত্ৰলৈ লৈ লৈছোঁ। এতিয়া পটলখিনি মই ভিতৰৰ অংশখিনি চফা কৰি ৰাখিম। এনেদৰে মই পটলখিনি লৈছোঁ। এতিয়া মই পটল এনেকৈ চামুচৰ অংশটো ভৰাইও আপোনালোকে চফা কৰিব পাৰে। এনেকৈ পিছলাই দিলে বইল কৰি লোৱাৰ কাৰণে সুবিধা হয়। এইখিনি ইভাগ ওলাই গুচি যায়, গুটিখিনি ওলাই গুচি যায়। এনেদৰে কৰি পটলৰ মাজৰ অংশখিনি খালী কৰি ল'ব। এনেদৰে মই এটা এটাকৈ গোটেইখিনি পটল চফা কৰি লওঁ। এনেদৰে কৰি লোৱাৰ পাছত গোটেইখিনি সম্পূৰ্ণ কৰি লৈ পাছত মই দেখুৱাম। এইখিনি মই এনেদৰে উলিয়াই আছোঁ। এয়া মোৰ শেষ হৈছে আৰু কৰি এনেদৰে চামুচ ভৰাই আপোনালোকেও উলিয়াই ল'ব পাৰিব যদি বনাই খাওঁ বুলি ভাবে। এইখিনি মই এনেদৰে ভিতৰখিনি চফা কৰি ল'লোঁ। চফা কৰি অকণমান মুখখন বহল কৰি ৰাখিলেই হ'ল। এয়া মোৰ দুইফালত ধুনীয়াকৈ ফুটা ওলাই গ'ল। এয়া এনেদৰে ফুটা উলিয়াই ল'ব লাগিব। এতিয়া মই ইয়াতে ৰাখি থোৱা আলুখিনি সানি ল'ম। বইল কৰি ৰখা আলুখিনি এতিয়া মই বেলেগ এটা বাচনত লৈ ল'ম। এইখিনি ভালদৰে সানি গোটেইখিনি একেলগে মিক্স কৰি ল'ম। ইয়াতে মই বইল কৰি ৰখা বিলাহীটো দি দিছোঁ, পনীৰ কেইটুকুৰাও দি দিছোঁ আৰু আদা নহৰু পেষ্টখিনি দি দিছোঁ। আৰু ইয়াত দিবলগীয়া মছলাখিনি মই দিওঁ। এইখিনি ধনিয়া গুড়ি দিছোঁ, এইখিনি জিৰা গুড়ি দিছোঁ, এইখিনি গৰম মছলা দিছোঁ। এতিয়া মই অকণমান প্ৰয়োজন মতে হালধি ব্যৱহাৰ কৰিম। হালধি দিলোঁ, অকণমান মই নিমখ দিম। ইয়াতে মই এতিয়া কাটি ৰখা পিঁয়াজটো মিহিকৈ কাটি দিম। এইখিনি মোৰ পিঁয়াজ কাটি হৈ গ'ল। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। এইখিনি ভালদৰে সানি ল'লেই হ'ল। এনেদৰে সানি লৈ অকণমান কেৰাহীত ভাজি অকণমান লৰাই দিম। এয়া মই এইখিনি এনেদৰে সানি লৈছোঁ। এনেদৰে ভাজি লোৱাৰ পাছত আকৌ এবাৰ ভালদৰে মিক্স কৰি দিব লাগিব যাতে গোটা হৈ নাথাকে আলুখিনি। এইখিনি এনেদৰে ভালদৰে মিক্স কৰি লোৱা হ'ল। এতিয়া মই ইয়াত অকণমান তেল দিম। অকণমান বেছি ব্যৱহাৰ নকৰোঁ। অকণমান মাত্ৰ ভাত খাবৰ কাৰণেহে দিম। গেছটো চিমত দি অকণমান ভাজিম। তেলটো মিক্স হোৱালৈকে এইখিনি এনেদৰে ভাজি লওঁ।
গোটেইখিনি দিয়া নাই অকণমান থৈ দিছোঁ আৰু কৰ্ণফ্ল'ৰ লৈছোঁ মই ডাঙৰ চামুচখনেৰে প্ৰায় 1 চামুচ দিছোঁ আৰু অকণমান দি দিছোঁ এইখিনি ভালদৰে মই গুলি ল'ম ইয়াতে মই অকণমান হালধি দিম হালধি মই কালাৰটোৰ কাৰণে ব্যৱহাৰ কৰিছোঁ ইয়াত মই গোটা জিৰা আৰু কালজিৰাকেইটা দিছোঁ আৰু অকণমান মই নিমখ ব্যৱহাৰ কৰিম এইখিনি ধুনীয়াকৈ পেষ্ট কৰি ল'ম আৰু ইয়াতে অকণমান বেকিং পাউডাৰ ব্যৱহাৰ কৰিম এইখিনি এনেদৰে অকণমান সময় ৰাখি থ'ব লাগিব এনেদৰে এইখিনি পেষ্ট কৰি লোৱাৰ পাছত এইখিনি ভালদৰে মিক্স কৰি লৈ পেষ্ট কৰি ল'ম ইয়াৰ পিছত প্ৰায় 15 মিনিটমান সময় মই ৰাখিম এই এনেদৰে ঢাকি 15 মিনিট ৰখাৰ সময়খিনিতে মই এইখিনি আলু পনীৰৰ পেষ্ট বনাই থৈছিলোঁ এইখিনি মই পটলৰ ভিতৰত ভৰাই ল'ম এইখিনি মই এতিয়া পানী দি গুলিম এয়া মই ইয়াত পানী দিছোঁ এইখিনি বেছি পনীয়া কৰিব নালাগে অকণমান পনীয়া কৰি ল'লেই হ'ল যাতে লেয়াৰটো পটলখিনিত লাগি যায় এইখিনি এনেদৰে অকণমান সময় কোমলিবলৈ দিম এইখিনি প্ৰায় হৈ গ'ল আৰু অকণমান পানী দিব লাগিব এতিয়া মই এই খালী হৈ থকা পটলখিনিৰ ভিতৰত এই আলু পেষ্টখিনি অলপ অলপকৈ মই হাতেৰে ভৰাই লৈছোঁ এইখিনি বেছিকৈ মানে চামুচ ব্যৱহাৰ কৰিলে নোসোমায় সেইকাৰণে এনেদৰে হাতেৰে ভৰাই ঠেলা মাৰিলে ভিতৰলৈ সোমাই যাব এইখিনি এনেদৰে ভৰাই ল'ব লাগিব এইখিনি এনেদৰে ভৰাই লৈ দুইফালৰ পৰা সমানে ভৰাই নিলে পটাপট হ'ব এয়া এনেদৰে মই ভৰাই লৈছোঁ ইফালৰ পৰা অলপকৈ ভৰাই দিছোঁ সব যত্ন কৰিব লাগিব কিন্তু খাবলৈ বস্তুটো ভাল হয় এয়া মোৰ এনেদৰে এটা হৈ গ'ল এনেদৰে মই বাকীখিনি ভৰালোঁ এয়া মই ভিতৰত খালী কৰি ৰাখিছোঁ এনেদৰে গোটেইখিনি খেদি দিলে সোমাই যাব এনেদৰে এটা এটাকৈ গোটেইখিনি বটল মই ভৰালোঁ এনেদৰে মই গোটেইখিনি ভৰাই লৈছোঁ এয়া মোৰ হৈ গ'ল আৰু এয়া মই গোটেইখিনি এনেদৰে ভৰাই ল'লোঁ এইখিনি এতিয়া মই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি দিম এইখিনি হৈ গ'ল এইখিনি গোটেইখিনিতে ভৰাই ৰেডি কৰি লোৱাৰ পাছত এতিয়া মই বেচনত লগাই লৈ পটলত আলু ভৰাই হৈ গ'ল এতিয়া মই এইখিনি বেচনত ডুবাই ল'ম এনেদৰে এটা এটাকৈ মই দুটাকৈ ভৰাই দিছোঁ এনেদৰে গোটেইখিনি মই লেয়াৰ দিম এয়া এনেদৰে কৰি মই এটা এটাকৈ ডুবাই দিছোঁ এনেদৰে কৰি মই ইমান কনফ্লেক্সৰ জুইত অলপ অলপ ভগাই ল'ম এনেদৰে লগাই লোৱা এতিয়া মই কেৰাহীত তেল দিম এটা এটাকৈ তেলত ফ্ৰাই কৰিম
চিমত দি ৰাখিছোঁ লাহে লাহে মই বঢ়াই দিম জুইটো ফ্ৰাই কৰি ল'ম এটা এয়া মোৰ এইকেইটা ফ্ৰাই হৈ গ'ল এইকেইটা মই কাঢ়িব পৰা হ'লোঁ ধুনীয়াকৈ ৰং উঠি গ'ল এয়া এতিয়া মই বাকী থকাকেইটাও এনেদৰে ভাজি ল'ম এয়া মই আকৌ এইকেইটা পটলো দি দিছোঁ এনেদৰে সিজোতে অকণমান সময় লাগিব এয়া এনেদৰে মই গোটেইকেইটা ভাজি লওঁ জুইটো মই কমত দি ভাজিম অলপ লাহে লাহে ভাজিম এইখিনি মই লাহে লাহে লুটিয়াব পৰা হৈছোঁ এয়া মই এটালৈকে লুটিয়ালোঁ চিমত দি থোৱাৰ কাৰণে ভিতৰলৈকে ভালকৈ সিজিব এনেদৰে চিমত দি প্ৰথমে কম জুইত ভাজি ল'ব লাগে এয়া মই গোটেইকেইটা এনেদৰে লুটিয়াই লৈছোঁ আচলতে এনেদৰে বনাই খাই খাবলৈ ভাল লাগে ভিতৰতে আলু দিয়া হৈছে এয়া মোৰ গোটেইখিনি হৈ গ'ল মই এটা এটাকৈ কাঢ়ি লৈছোঁ সিজি গ'ল এতিয়া আহকচোন মই এইখিনি ধুনীয়াকৈ দেখুৱাম এয়া মোৰ পটলৰ ৰোল প্ৰস্তুত হৈ গ'ল এনেদৰে বনাই আপোনালোকেও খাই চাব পাৰে আৰু কেনেকুৱা লাগে খাই সেইটো ভালদৰে নিজে অনুভৱ কৰিব পাৰিব এতিয়া মই মোৰ চেনেলটোৰ বাবে এটা অনুৰোধ যদি ভাল পায় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে